মই পৰাপক্ষত যিমানখিনি সমষ্টি মানে গোটেই সমষ্টিটো ঘূৰিছোঁ। আপোনাক আগতেও মই কৈছোঁ কি মই বাক্সা ডিষ্ট্ৰিক্টৰ পৰা জমদুৱাৰ, তাৰপিছত কোকৰাঝাৰ, ফকিৰাগ্ৰাম আৰু যোৱাকালি আমি বাক্সাত আছে ৰোড শ্ব' আছিলে। তো যি দেখিছোঁ মানে ফিডবেকটো বহুতেই ভাল। তো মই ভাবিছোঁ কি আমি যোনটো 2014 চনত হৈছিলে সেনেকুৱাই যাতে এইবাৰো হ'ব আৰু ৰাইজৰ আশীৰ্বাদ আছে। তো তেখেতসকলে মানে ৰাইজেই নিব, ৰাইজে বিপুল ভোটতে জয় কৰি নিব বুলি মই আশা ৰাখিছোঁ। আজি আপুনি ডোৰ টু ডোৰ ঘূৰি আছে, কেনেকৈ চলি দি আছে? আজি ডোৰ টু ডোৰ আপুনি কেম্পেইনিং কৰি আছে, কেনেকৈ চলি দি আছে? এতিয়ালৈকেতো পজিটিভে হয়। ড'ৰ টু ড'ৰ মানে প্ৰায়ভাগ আমি যিকেইদিন মানে ঘূৰিছোঁ ড'ৰ টু ড'ৰ, মষ্ট অফ দ্য টাইম আমি ড'ৰ টু ড'ৰ আমাৰ মাৰ্কেট এৰিয়াতো মানে বাচুগাঁৱতো কৰিছোঁ, তাৰপিছত ইয়াত ফকিৰাগ্ৰামতো কৰিছোঁ। তো পজিটিভেই হয়। ৰাইজলৈ আজি লাষ্ট মানে আহ্বান কিবা দিব লাগিব? মই এইটোৱে আহ্বান কৰিছোঁ কি আপোনালোকে যিহেতু জানে 7 তাৰিখে ভোট, আপোনালোকে সঠিক কেণ্ডিডেট আপোনালোকে জানে কাক ভোট দিব লাগে। তথাপিও মোৰ ফালৰ পৰা মই ৱেলকাম কৰিছোঁ কি আপোনালোকে 7 তাৰিখে ভোটটো দিয়ে, টৰ্চ লাইটত ভোটটো দিয়ে, সেইটোৱে আশা কৰিছোঁ। যিমান পাৰে ড'ৰ টু ড'ৰ ঘূৰিব চেষ্টা কৰিছে, কিন্তু বৃহত্তৰ সমষ্টি এইটোতো ড'ৰ টু ড'ৰ যিমানে বহুত বাকী থাকি গ'ল, আমি যাব পৰা নাই। আমাৰ এটা ৰাইজৰ প্ৰতি আহ্বান আছে যাতে ৰাইজে টৰ্চ লাইটক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি দেখা পাইছোঁ। ৰাইজৰ ফিডবেকটো ঠিকেই আছে আৰু ৰাইজলৈ মানে আমাৰ অনুৰোধো থাকিল, আহ্বানো থাকিল যাতে নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, নিজৰ আগন্তুক দিনবোৰৰ কথা চিন্তা কৰি ৰাইজে যাতে ভোটটো সঠিক সিদ্ধান্ত লয়, সঠিকভাৱে ভোটটো টৰ্চ লাইটত দি যাতে টৰ্চ লাইটক বিপুল ভোটত জয়যুক্ত কৰে, এইখিনি ৰাইজৰ প্ৰতি আহ্বান থাকিব। দেখাই দিয়ে নাই এইটো বিষয় এইবার বড়দেরকে দিয়ে করেন, দেখেন কি করে। নমস্কাৰ, ভোট আহি আছে নে? ভোটটো দিব টৰ্চ লাইটত। আগতে ক'ত দিছিলে? টৰ্চ লাইট তেওঁৰ সলনি মই উঠিব। আমাদের টর্চ লাইটের ক্যান্ডিডেট বিনীতা দেখা। এই চিনাকিও পঢ়িছোঁ মানে নিজে টিভিহে চাই আছিলে হয়নে? ভোটটো দিব। ডিস্ট্রিক্ট প্রেসিডেন্ট মানে হেৰিত আছে আপোনালোকে একদম দায়িত্ব হিচাপে লৈ ল'ব আৰু আজি আৰু কালি লাষ্ট তথাপি আপোনালোকে যিমান মানে দেখেন আমাদের ক্যান্ডিডেট
ভোট আহি আছে ন? Right?